হেই গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আই হোপ সকলো ভালে ভালে আছে, ঘৰত আছে আৰু সুস্থ আছে। কাৰণ এতিয়াতো জানে কৰোণা টাইম, তো সকলোৱে ঘৰত থাকক আৰু একদম সুস্থ থাকক আৰু ছ'চিয়েল ডিষ্টেঞ্চ একদম পুৰা মানি চলক। কাৰণ কৰোণা কাৰ লগত আছে আমি সকলোৱে নাজানো, তো সেইকাৰণে নিজৰ ছেফটি সদায় নিজৰ হাতত। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কাৰণ এতিয়া বাজিছে টাইম, ঘড়ীটো আনিব পাহৰি গ'লোঁ, ৰেডি কৰি থৈ দিছিলোঁ কিন্তু আনিব পাহৰি গ'লোঁ। বৰ্তমান টাইম হৈছে আপোনাৰ 5:08। মই ৰাতিপুৱা উঠিছিলোঁ 4:30। ভাবিছিলোঁ আজি মানে বহুত দিন ঘৰৰ পৰা ওলোৱা নাই, তো ভাবিলোঁ আজি ঘৰৰ পৰা ওলাওঁ, মানে অলপ ব্লগ চগ বনাওঁ আৰু কেনেকুৱা কি হয়, মানে ইউটিউবত একো দিয়া নাই, তো সেইকাৰণে ওলালোঁ। আৰু মানে ৰাতিপুৱা আপোনালোকে ওলাই চাবচোন কেনেকুৱা লাগে, চাওক একেবাৰে চুনচান ৰাস্তা, চাওক বেছি গাড়ী মটৰ নাই, অলপ চলপ আছে কিন্তু গুৱাহাটীয়ে থাকিবই আৰু বেছি নাই। অলপ পিছত পু পা পা চব ষ্টাৰ্ট হৈ যাব ইয়াতে। ভিডিঅ'টো চাই থাকক আৰু বলক। আৰু চেনেলটো যদি আজি প্ৰথম চাই আছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰা আছে দেন থেংক ইউ ছ' মাছ। আৰু যদি কৰা নাই দেন জল্দি জল্দি কৰি দিব, আৰু লাইক শ্বেয়াৰ কমেণ্ট চব কৰি দিব, আৰু লাষ্টলৈ চাই থাকক। চাদৰৰ সেমেকা আচলখনে মাতে। মানে গাইজ মোৰ যোৱা প্লেন আছিল মানে আমবাৰীৰ ফালে, মানে এইফালে বহুত দিন যোৱাও নাই আৰু মানে এইফালে ৰাস্তাটো ভাল, কিন্তু মানে কথাটো হ'ল যে মোৰ লগটো এতিয়ালৈকে অহা নাই। চ' সেইকাৰণে আপোনাক কল কৰিছোঁ, কলটো ৰিচিভ কৰা নাই এতিয়ালৈকে, কিন্তু মানে জাষ্ট ৰিচিভ কৰি মানে কল বেক কৰিছিল। তো কৈছে সি বোলে ঘৰত শুয়ে আছে, মোক 1 ঘণ্টা আগত মাতি দি কেনে সি তাৰ শুয়ে আছে, তো তাকে অলপমান আগবঢ়াই আনিব যাই আছোঁ। তাৰপিছত আমি ডাইৰেক্ট বৰাগৰ পৰা আমবাৰী যাম, তো ভিডিঅ'টো চাই থাকক ডাইৰেক্ট। তো গাইজ বৰ্তমান মই আহি কটাবাৰী মছজিদ পালোঁ। মই মানে বৰাগাঁও হয়, গড়চুক হয়, কটাবাৰী মানে কটাবাৰীত আছোঁ, কটাবাৰী মছজিদটো পালোঁ। তাৰপিছত এইফালে সূৰ্যটো ওলাইছে আৰু তাৰমানে তিৰিটো মৰিছে তাত, সেইকাৰণে তাৰ একদম তিৰি মৰাৰ দুখতে ইমান ৰ'দ দিব এতিয়া লাহেকৈ, তো একদম মুখতে এতিয়া ৰ'দ পৰি আছে লাহেকৈ। লাহেকৈতো অৱস্থা নাই, ঘামি চামি অৱস্থা নাই একদম। তো বৰ্তমান কটাবাৰী পালোঁ, আৰু কিবা পাওঁ চাওঁ, মানপাৰা না ধীৰেণ পাৰা না দাঁতালপাৰা কিবা এটা পাম, মানে পাহৰি গৈছোঁ মই ভালকৈ, মানে বহুত দিন অহা নাইতো, তো সেইকাৰণে আজি মানে ব্লগো বনাইছোঁ আৰু চাব আহিছোঁ, মানে জেগাবিলাক মানে পাহৰি গৈছোঁ বহুত দিন হ'ল। চ' সেইকাৰণে বলক, চ' লেটছ গ'। আমি উদাহৰণ তেল ডিপু পালোঁ, তো মানে ৰাতিপুৱা ভাগত যেতিয়া মানে অলপ ফুৰা খাই ন, মানে মজা লাগে, মানে গাড়ী বেছি নাথাকে আৰু মানে ৰাস্তাবিলাক খালী খালী থাকে, তো এটা মজা মানে ভিউটো বঢ়িয়া হয় আৰু আহি কিনে বঢ়িয়া লাগে, মানে স্পেচিয়েলি চাইক্লিং কৰি ভাল লাগে। আৰু আপোনালোকে যে ঘৰৰ পৰা ওলাই যায়, মানে বেছি দূৰ নাযাব, অলপ মানে ঘৰৰ ওচৰে পাজৰে খোজ কাঢ়িব পাৰে, কাৰণ এতিয়া আপোনালোকে চব ঘৰত থকা যায়তো, তো মানে অলপমান মানে আগতে যেতিয়া লকডাউন নাছিল দেন এক্সাৰচাইজ কৰি থকা যায়, বা যি কাম কৰিলে মানে বডিবিলাক মানে অলপমান মানে হেৰি হয় আৰু তেজবিলাক চলাচল ভাল হয়। কিন্তু এতিয়া আৰু ঘৰত থাকাতে মানে অলপ অসুবিধা হয়, সেইকাৰণে খোজকাঢ়িব পাৰে, কিন্তু দূৰত নহয় হা, আপোনালোকে মানে ঘৰৰ আশে পাশে। চ' যেনে কিন্তু মই এতিয়া আহিছোঁ দিয়কচোন মানে ব্লগৰ কাৰণে আৰু আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে, এণ্টাৰটেইনমেণ্টৰ কাৰণে আৰু, তো সেইটোৱে। তো আপোনালোকে ভালে থাকক, সুস্থ থাকক, কুশলে থাকক, তো সেয়াই। তো বলক আৰু চাওঁ কি কি জেগা পাওঁ। আৰু গাইজ এই বিল্ডিংটো যে আছে, বিল্ডিংটো মানে মই আগতে যেতিয়া ইয়াতে টিউশ্যন কৰিছিলোঁ আমবাৰীত, মানে ক্লাছ 10ত, দেন মানে ইয়াত মানে ইটোফালে অহা নাযায়তো বেছি, তো আৰম্ভণিতে এই বিল্ডিংটো চাই অহা আছিলোঁ, মানে এইখিনি যে পালোঁ গম পালোঁ যে মানপাৰা পালোঁ। তো মানে এনেকুৱা এটা বহুত চিন আছে, মানে যিবিলাক মানে মেমৰি টাইপত থাকি গ'ল আৰু এতিয়া, তো এনেকুৱাই আৰু বহুত আছিল। চ' মানে আজি আহিছোঁ তো অলপ মনত পৰি আছে, তো এইটো এটা চাওক। ইয়াতে যেতিয়া বিহু হ'ব ন, মানে বিহু ছিজনত ইয়াতে মানে ৰিহাৰ্চেলো হয়। আমি আহি এটা ব্ৰেক ল'লোঁ, মানে এটা এইখনৰ আগত, মানে এইখন হোটেল মানে বহুত জনপ্ৰিয় হয়, মানে আগতে যেতিয়া মানে আমি আহিছিলোঁ আৰু এতিয়া নাজানো কি হয় নাজানো, কিন্তু মানে ব্ৰেক ল'লোঁ, মানে বহুত মানে চাইকেল চলালোঁ, ভাগৰ লাগিছে, গৰম লাগিছে, ঘাম ওলাইছে, তো সেইটো কাৰণে অলপমান কিবা কিবি খাই লওঁ, মানে ব্ৰেকফাষ্ট কৰা নাছিলোঁ ৰাতিপুৱা, তো ব্ৰেকফাষ্ট কৰিলোঁ ইয়াতে। তাৰপিছত বাকীখিনি চাই থাকক। তো গুড মৰ্ণিং গণেশপাৰা। টেম্পু ও ড্ৰাইভাৰে নাই বে টেম্পুৰ।
বজাৰ তোৰ গাইজ বৰ্তমান আমি আহি পালোঁ গণেশপাৰা গড়চুক কটাবাৰী তেল ডিপু মানপাৰা গণেশপাৰা আহি পালোঁ আমি এতিয়া এইবাৰ দাঁতাৰপাৰাত পাম চাগে চ' আৰু আপোনালোকে মই মানে ব্লগটো ক'ৰ পৰা মানে ক'ৰ পৰা চাই আছে মোক জনাব কমেণ্টত মানে মই চাব খোজোঁ মানে মোৰ ব্লগটো ক'ৰলৈকে যায় আৰু মোৰ ব্লগটো অলপ হিলি আছে চাগে মানে কি কয় এখনত চাইকেল চলাই আছোঁ এখনত মোবাইল আছে তো অলপমান হিলিব পাৰে মানে বহুত কষ্ট হয় আপোনালোকে কি বুজিব ইমান ৰিক্স চবফালে গাড়ী আহি আছে কিন্তু উপায় নাই ব্লগ চ' ৱাহি আপোনালোকে মানে মেইন ৰাস্তাৰে মোবাইল ইউজ কৰি মানে চাইকেল বা গাড়ী নচলাব কাৰণ এইটো বহুত ডেঞ্জাৰ হয় মই মানে অকলে ব্লগটোৰ কাৰণে এনেকৈ গাড়ী বা চাইকেল চলাইছোঁ কাৰণ মানে চবফালে চাব লগা হয় কিন্তু উপায় নাই আৰু কিবা নহ'লে কিবা কৰিব লাগে কিন্তু আপোনালোকে মানে এনেকুৱা নকৰিব মানে বহুত ৰিক্স হয় পিছফালে গাড়ী থাকে আৰু আপোনাৰ ফ'কাছটো মোবাইলত যাই থাকে চ' সেইটো কাৰণে ফাৰ্ষ্ট টাইম মানে চাইকেল লৈ কেনে মানে ইটো চাইডে আহিছোঁ ইয়াৰ আগত মানে চাইকেল লৈ অহা নাছিলোঁ তো মানে গাড়ী দি আহোঁতো এটা ভাবোঁ মানে বহুত দূৰ কিন্তু আহি কিনে এতিয়া আমি ধীৰেণপাৰা পালোঁ মানে ইমানো দূৰ নহয় চাইকেল লৈ আহিব পাৰোঁ মানে ইটো চাইডটো আৰু মানে ইফালে আৰু দাঁতাৰপাৰা ধীৰেণপাৰা মানে চাইকেল ঘূৰিব পৰা যায় যি দেখিলোঁ মানে আৰু এয়া হ'ল ধীৰেণপাৰা ফিল্ড তো ইয়াত দৌৰা দৌৰি চলি আছে গেম চেম খেলে ইয়াতে মানুহবিলাকে মৰ্ণিং আহি তো ইয়াতে খেলা হৈ আছে কিবা তো এতিয়া আমি আহি পালোঁ ধীৰেণপাৰা চ' এয়া হৈছে কিড বেড আপ মাছৰুম পথ মই যে কহাৰ কি দেখাই আছোঁ একদম পূৰা আপোনালোকক মানে ৰাইড ব্লগ চাইকেল ব্লগ গুৱাহাটীও ঘূৰাই আছোঁ আপোনালোকক ইফালে আৰু চাইকেলো চলাই আছোঁ মই এনজয় কৰি আছোঁ আপোনালোককো দেখাই আছোঁ আৰু জেগাবিলাক তো চাই থাকক একদম পূৰা চ' সেইখন পালোঁ আমি ধীৰেণপাৰা মেডিকেল মানে ধীৰেণপাৰা যিখন মানে এটা মেডিকেল আছিল চৰকাৰী মেডিকেলখন তো এইখন পালোঁ তো গাইজ মানে মই ব্লগ বনাই থাকোঁতে মানে মই এটা ফ্ৰেণ্ড লগ পাইছিলোঁ এইফালে চ' মানে ইও বোলে আহি আছিল মোক দেখি বোলে আকৌ ৰিটাৰ্ণ ঘূৰি আহিছে চ' মানে এতিয়া ভাল লাগে আৰু এনেকৈ শুনি কেনে ত' লাইক সাবস্ক্রাইব কমেন্ট করে দিব অঁ চ' এইটোৱে ক'ত গৈছিলে এনে ঘুরিব গেছিলো এখানে তাতে তোমাক দেখা পাই গেলো নাই মজা চ' ঠিকে আছে মানে আমি এতিয়া অলপমান গ'লে হেৰিয়ে পাম এইটো কি বুলি কয় এই আমবাৰী পাম আৰু তো ভাবিছোঁ মানে ইয়াৰ পৰা আৰু ব্লগ নবনাওঁ চাগে মানে ইয়াতে এণ্ডিং কৰিম নেকি এইখিনি গ'লে আহি মানে অৱস্থা নাই একদম ঘামি মানে মজা বহুত লাগিছে পিছত ভাগৰ লগা নাই কিন্তু জানে না গৰমৰ দিন আৰু সেইকাৰণে চল ভাগৰ লাগিছে দাঢ়ি চাৰি মানে একদম কাটি একদম পূৰা কিবা হৈ আছোঁ আৰু এইফালে মাস্ক মাৰা মানে লাগি থাকে না কৰোণা টাইম চ' মাস্ক পিন্ধিব বহুত দৰকাৰ হয় চ' সেইটো কাৰণে মানে বহুত গৰম লাগে তো গাইজ মানে মানপাৰাৰ ইফালে এটা মানে গলি পায় মানে গলিটো বহুত দিন আগৰ পৰা চাই আছিলোঁ মানে ইফালে মানে ক'ত যায় এইটো ৰাস্তা তো মানে আজি সোমাই আহিলোঁ মানে কি হয় কিন্তু ইয়াৰ পৰা নাযাওঁ আৰু মানে পাহাৰ হয় তো মানে অৱস্থা নাই আৰু ইফালে ঘামি চিমি অৱস্থা নাই ইফালে চাইকেল ঠেলি যাব লাগিব তো সেইকাৰণে নাযাওঁ মানে চালোঁ আৰু ইফালে কি আছিল মানে আগতে যেতিয়া টিউশ্যন কৰিছিলোঁ মানে তেতিয়াৰ পৰা মানে গলিটো চাই আছিলোঁ মানে কি আছিল ইফালে তো সেইকাৰণে মানে আহি কিনে চালোঁ আৰু মানে আগতে গাড়ীত অহা যোৱা কৰিছিলোঁ তো মানে গাড়ী নৰখে না আৰু টাইমো নাপাওঁ তো সেইকাৰণে আজি নিজে চাইকেল লৈ আহিছিলোঁ সেইকাৰণে মানে বেছি সুবিধা হয় তো এইটো কাৰণে মোৰ লগৰটোৱে চাইকেলটো পাম্প দি ল'ল তাৰ চাইকেলৰ পাম্প শেষ হৈছিল মানে বেক চাইডে পাম্প বহুত কম আছিল তো বহুত ডিষ্টাৰ্ব পাইছিল চলোৱাত তো মানে এটা পাম্প চাম্প দি ল'ল আৰু তো মানে আমি মানে ৰিটাৰ্ণ আহিছোঁ তাৰে পৰা চ' গাইজ মানে মই আহি মানে বৰ্তমান এই বৰাগাঁও এল পি স্কুলত আহিলে ৰখিলোঁ মানে লগৰ ল'ৰা লগ পালোঁ অলপ আড্ডা মাৰিলোঁ তো সেইটোৱে চ' তোৰ নামটো কি চান দীক্ষিত আৰু চিনিয়ে পাওঁ চবে ইয়াৰ জনাক তো এইটোৱে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো অলপ ভাল লাগে দেন শ্বেয়াৰ কৰি দিব হা আৰু মই ছিংগল খেলা কোনোবা আছে যদি কবি খেলা ইউলে ছিংগল সেইকাৰণে যদি কোনো ভাল চাল লাগে কমেণ্ট কৰি দিব ইয় ছিংগল চব মানে ছিংগল আৰু একদম তো নিউ ব্লগ অতি সোনকালে আহিব তো ষ্টে টিউন বাই বাই